হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল সপোন ব্লগছ এণ্ড নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু সকলোকে 15 আগষ্টৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। আৰু আজি মই কালি এটা ষ্টৰি লগাইছিলোঁ যোৱাকালি ইনষ্টাগ্ৰামত, আৰু যোনে পাইছে গম পাইছে চাগে যদি ভিডিঅ' চোৱা। আৰু আজি এটা ৰাইড কৰিম বুলি আছিলোঁ, আৰু সেই ৰাইডটোৰ যাত্ৰাত আমি বৰ্তমান উপস্থিত, আৰু মানে ক'ৰবাত যাম তাৰ সেই লোকেশ্যনত উপস্থিত, আৰু বহুত জেগা ঘূৰিব লাগিব। আৰু যি মোৰ লগত যোন যাম বুলি কৈছিলে এতিয়ালৈকে আহি পোৱা নাই, বৰ্তমান ফোন কৰিছে আহিব বোলে, আৰু দুজনমান যোৱাৰ কথা কৈ আছে, গতিকে আহিব, সিহঁতে আহি আছে। কিন্তু ভাবিছিলোঁ 9টা বজাত ষ্টাৰ্ট কৰি দিম জাৰ্ণিটো, কিন্তু 9টা বজাত এতিয়া 9টা বাজি গ'ল, কিন্তু এতিয়ালৈকে ষ্টাৰ্ট কৰিব পৰা নাই। সিহঁতে আহি আছে, লগ কৰি লওঁ, একেলগে যাওঁ, যি হয় দেখা যাব। ব'লক ভিডিঅ'টো চাই থাকিব ধুনীয়াকৈ, অকণো স্কিপ নকৰাকৈ, আৰু ভিডিঅ'বোৰ চাই যাব দেই, ভাল লাগে। তেতিয়া চাই গ'লে ছাপোৰ্ট কৰক, অলপ ছাপোৰ্ট কৰক, তেতিয়াহ'লে আপোনালোকে যদি ছাপোৰ্ট নকৰে তেনেহ'লে মই হিম্মতটো মানে হেৰাই যাওঁ। আৰু কি ক'ব, বন্দে মাতৰম। চ' গাইজ বৰ্তমান এতিয়া আমি বৰঘাট চক, আৰু বৰঘাট চকৰ পৰা যাই লওঁ, গৈ লৈ আধাখিনি যাই লওঁ, তাৰপিছত ষ্টপেজ দিম। আৰু বৰ্তমান ওলাই আহিলোঁ, দেৰিও হ'ল, কি ক'ব, দুজন যাম বুলি ক'লে আমাৰ লগত, গতিকে অকণমান পলমো হ'ল আহাত। তেওঁ ভগৱানে ভালে কুশলে নি জেগাত পहुচাই দিলেগৈ হ'ল। ব'লক ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ। উঠাইটো ক কাটি দিলোঁ, চব কাটি দিলোঁ। গাইজ বৰ্তমান এতিয়া আমি দবকা ৰোডত আছোঁ, আৰু এতিয়া ডিপু ৰোডটোত আছোঁ, যিটো ডিপুৰ পৰা যায় যিটো ৰাস্তা, সেই ৰোডটোত আছোঁ। মই বহুত দিনৰ আগতে এবাৰ আহিছিলোঁ এইটো ৰাস্তাত, অলপ বেয়াও আছিলে ৰাস্তা মাজে মাজে, এতিয়া কেনেকুৱা হৈছে নাজানো। গৈ থাকোঁ আৰু আপোনালোককো দেখুৱাই থাকিম। আৰু ইয়াতে কিবা কিবি এটা খাই ল'লোঁ, এনেকৈ চাহ তাহ এটা কিবা এটা খাই ল'লোঁ, খাই লৈ গৈ আছোঁ, ব'লক ধুনীয়াকৈ চাই আছোঁ। So guys, পাই গৈছোঁ জেগা। আৰু বেছি দূৰ নাই গাইজ, গাঁৱলৈ ডিষ্ট্ৰিক্ট কাৰ্বি আংলং। চ' গাইজ গুগল মেপে যি ৰাস্তাত লৈ আহিছে নহয়, মানে কি ক'ব আৰু গাইজ, একদম অৱস্থা নাইকিয়া হৈ আছে ৰাস্তাটো, বহুত বেয়া। মই ভিডিঅ' কৰিব মানে কেমেৰাটো অন কৰিব পাহৰি গ'লোঁ, গতিকে এখন দেখুৱাইছোঁ। এতিয়া মানে চালোঁ কেমেৰা অন নহয়, নাপাম নাছিলে, গতিকে মানে দেখুৱাই দিছোঁ এতিয়া। আৰু আমি ভাল ৰাস্তা এৰি পেলাই বেয়া ৰাস্তা দি আহিছোঁ, কি হ'ব গাইজ, গুগল মেপৰ কামাল হয়।
মেপে কি মাৰিছে আৰু বেয়া ৰাস্তাৰ পৰা যি পঠিয়াইছে এনেকুৱা এটা ৰাস্তা আছিল নহয় কোনোবা টাইমত যে ৰাস্তা ব্লক গোটেই মানে যাব নোৱাৰি আহিব নোৱাৰি এনেকুৱা হৈ আছে ফাইনেলি গাইজ তেওঁ ভাল ৰাস্তা পালোহি মই গম পাইছিলোঁ কিবা এটা গুগল মেপে খেলি মেলি লগাব বুলি হয়ো সেইটোৱে হয় গুগল মেপ চাই আহি থাকোঁতে মানে ৰাস্তা খেলি মেলি লগাই দিলে ক'ৰবাৰ ৰাস্তা বেলেগ ৰাস্তা দি সোমোৱাই দিলে আগে ৰাস্তা দি সোমোৱাই দি লৈ পেলাই মানে ৰাস্তাটো বেয়া হ'ল আৰু মেইন ৰোড দি আহিবই নাপালোঁ আমি সেইটো কাৰণে বহুত প্ৰব্লেম ভাল লাগিছে আৰু বহুত আহিছে ৰাইডত আৰু আমি য'ত গৈ আছোঁ তালৈকে যাব চাগে So guys, finally I go through that entry pass. गाड़ी फोटो मार नंबर प्लेट तुम्हार यस नंबर प्लेट গাড়ী দুজন আছো হা 745 574 দুজন 90 পারবো না গুড লক দেওবার দিন হলে কমায় মানে খালি আৰু এখন আছে দুজন এইটো নম্বৰ So guys, এইফালে 47 আৰু এইফালে 38 47 38 এতিয়াও পোৱাই নাই পানী দেখাব নালাগে না গাইজ গৈ আছোঁ এতিয়া একদম আপোনালোকক জেগাত ভিউ দেখুৱাই আছোঁ অলপ এণ্ড ফাইনেল লোকেশ্যন গাইজ চেক গাইজ মানুহ দেখিছে গাইজ ওপৰত যাব লাগিব জলাপ্ৰপাতটো চাব হ'লে জলপ্ৰপাতটো কৰিছে এই চাক গাইজ চ' গাইজ ফাইনেলি আমি পাই গ'লোঁ আৰু এতিয়া মেইন জলপ্ৰপাতটো চাবলৈ গৈ আছোঁ
আৰু ভালকৈ যাওঁ। আৰু ইয়াত যিখিনি জেগা আছে সেইখিনি গোটেইখিনি হ'ল মানে পিকনিক যিটো খাব আহে খানা, ইয়াতে চব খানা পিনা খাই কৰি মানে যাব পাৰে। বিন্দাছ ধুনীয়া সুন্দৰ জেগা, আহিব আপোনালোকেও। আৰু যোনে আহিছে কমেণ্ট কৰিবচোন। চাওক গাইছ, so guys, finally this is view and Bhelughat waterfalls. আৰু বহুত কষ্ট মত আহি পাইছোঁ। আপোনালোকক বহুত যিমান পাৰোঁ শ্বৰ্ট দিব চেষ্টা কৰি আছোঁ। আৰু বলক ধুনীয়াকৈ ৱাটাৰফলছটো নজৰাটো ধুনীয়াকৈ দেখুৱাওঁ। আৰু প্লিজ এটা লাইক কৰি দিব, বহুত কষ্ট হয় এটা ভিডিঅ' বনোৱা। আৰু বহুতখিনি সময় দিহে এটা জেগা পোৱা যায়। আৰু আপোনালোকক বহুত শ্বৰ্টকৈ দেখুওৱা গৈছে। চ' গাইজ, মোৰ আগত ভিউ। ফাইনেলি আমি আহি পাই গ'লোঁ। আৰু এইটোৱে হ'ল মোৰ বেগচাইডে আছে, ওপৰত আছোঁ, গতিকে ভালকৈ দেখা নাই। চ' গাইজ, ফাইনেলি আমি ওলাই আহিলোঁ আৰু এতিয়া যাওঁগৈ নিজৰ লোকেশ্যনত। গতিকে মানে থাকিব মন যায় বহুত টাইম, কিন্তু মানে কি বাট থাকিব নোৱাৰোঁ আৰু সময়ো নহয়। আহিম কেতিয়াবা অলপ টাইম থাকাকৈ, টাইম স্পেণ্ড কৰিবৰ কাৰণে, কিন্তু বাট এতিয়া সেইটো সময় নহ'বগৈ। গতিকে আৰু আমাৰ আহাৰো পলম হৈছিলে অলপ, গতিকে বলক এতিয়া ৰিটাৰ্ণ হৈছোঁ। আৰু এতিয়াও ভিডিঅ'টো শেষ হোৱা নাই, আপোনালোকে ধুনীয়াকৈ চাই থাকক। এইটো যে আমি পাই গৈছিলোঁ যে ট'ল টেক্স কাটি গৈছিলোঁ যে, ট'ল টেক্স বুলিয়ে ক'ম আৰু, ট'ল যে টিকেট কাটিছিলোঁ যে, এই পুলিচ গাইছে দেখিছে, পুলিচ পূৰা RPM দিছে। চাউণ্ডটো মানে ক্লিয়াৰ হোৱা নাছিলে, গতিকে মই চাউণ্ডটো কাটি দিলোঁ। কৈ বাত নাই, বেলেগ চাউণ্ড RPM শুনিব পিছত বাৰু। বহুত RPM দি আছে, কিন্তু পুলিচ আছে, একো কৰা নাই বাৰু। বলক ধুনীয়াকৈ ভিডিঅ' চাই থাকক, এতিয়াও শেষ হোৱা নাই। গাইজ, চাইলেঞ্চত পানী ঢালিবলগীয়া হৈছে, পূৰা পানী ঢালি আছে। ঢালিব লাগিব, ইখনতো ঢালি দিয়ে অলপ। কি ধোঁৱা ওলাইছে, কম পানী ইঞ্জিনত দে অলপ। মোক দেচোন, মোক দে। চ' গাইজ, বৰঘাট চক এতিয়া যাত্ৰা কৰিম নগাঁও চাইডে, মেইন ৰোড। गाइस, বলক ধুনীয়াকৈ নগাঁও टाउन মাজত সোমাওঁ। तो गाइस, मौसम बहुत सुहाना है, थोड़ी थोड़ी बारिश पड़ रहा है और सामने मेरा ट्रैफिक जाम हो रहा है। चलो गई आছোঁ এতিয়া নগাঁও, আৰু নগাঁও টাউন সোমাইহে দেখুৱাই আছোঁ আপোনালোকক, বলক। ফাইনেলি আমি এতিয়া कुछ खाने के लिए बैठा है, আৰু আহি নগাঁও টাউনৰ মাজত আহি উপস্থিত খাবৰ কাৰণে অত দূৰ ঘূৰি আহিলোঁ। গাইজ চাইডা গোটেইকেইটা আহিছোঁ। এতিয়া আমি অৰ্ডাৰ দিছোঁ, দুজনে বিৰিয়ানী খাম আৰু দুজনে ৰুমাল ৰুটি খাব। খাই লওঁ ধুনীয়াকৈ আৰু গৈ থাকিম ধুনীয়াকৈ ঘৰলৈ। চ' গাইজ, ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল নতুন আহিছে তেওঁলোকে বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ গাইজ, বন্দে মাতৰম।